পানীটো চাওক না পুৰা বৰষুণৰ মাজে মাজে আমি মানে গৈ আছোঁ আজি বহুত বছৰৰ মূৰত এঠাইলৈ যাম আৰু যিটো ঠাইলৈ যাম সেইটো ঠাইত পুৰণা কাপোৰ পিন্ধি গৈছোঁ আৰু এইফালে নেৰিকো আহিছে আৰু নেৰিকো আহিছে ছাতি ছাতি লৈ এইটো ইমান মানা কৰিছোঁ আহিব নালাগে বৰষুণ দিছে কথা নুশুনে মুঠতে আহিছে আৰু এইফালে ছাতি তলত আইতা গ'লে এতিয়া বহু দিনৰ মূৰত আজি মানে পথাৰত গৈ আছোঁ বছৰৰ মূৰত গৈ আছোঁ ন বছৰে হ'ব আমাৰ খেতি নকৰা পথাৰ মানে আহি পালোঁ অলপমান আছে পানী উঠি গৈছে জোকে ধৰে নেকি আৰু হৈছে আৰু জোকে ধৰিলে মৰিলোঁ আৰু এইফালে গোটেই কঠীয়া তোলা পথাৰত অহা মানুহ চাই এইফালে এবাৰ বাইদেউ সেইফালে মুনু চবেই বাবু এই জেঠিমাই ল'ব দিয়া তোৰ লগত ধৰি আন চিন্তা গোটেইবিলাক আহিছোঁ মানে আজি পথাৰত কাৰণ খেতিৰ নিচিনা আৰু ডাঙৰ কাম একো নাই আৰু এইফালে আৰু ভাইটি পুৰা কোৰ্চ লৈ আহিছে পুৰা ফেমিলি আহি গৈছোঁ পথাৰত বোকা 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 এতিয়া হৈছে বাৰিষাৰ সময় সকলোবিলাক ব্যস্ত নিজৰ খেতিডৰাক লৈ আৰু খেতিয়কসকলৰ কথাটো ক'বই নালাগে ৰ'দ বৰষুণ কাটি কৰি কঠীয়া তোলা হাল মৰা ভুই ৰোৱা সকলোবিলাক কামত ব্যস্ত তেওঁলোকৰ যে এতিয়া ব্যস্ততাৰ অন্ত নাই গাঁৱলৈ আহিছোঁ যেতিয়া পথাৰখনলৈ আহিবই লাগিব মানে আহিছোঁৱে কিমান যে হেঁপাহ আৰু স্মৃতি জড়িত হৈ আছে এই পথাৰখনৰ লগত কেনেকুৱা লাগিছে পথাৰলৈ ভাল লাগিছে দেখিছিলে নে আগতে সৰুমাই ৰৈছে চাহ আনিছে মানে চাহ দিব তামোল চাওক না তামোল কিমান খাইছোঁ আজিকালি মানে পথাৰত হাল দেখিবই পোৱা নাযায় চব ট্ৰেক্টৰে দেখা পোৱা যায় টিকু কৈ আছে সেইকাৰণে মানে ৰোৱাবিলাক মানে আগৰ নিচিনা নহয় আগতে ধৰক হাল মাৰি পেলাই মাটিটো পচাই থৈ দিছিলে তেতিয়া মানে ভুই পেলাই বেছি ভাল লাগিছিলে আৰু খেতিও ভাল হৈছিলে কিন্তু আজিকালি মানে তেনেকুৱা নহয় আজিকালি মানে নায়ে আৰু চব তাড়াতাড়ি আৰু লগতে মানে ট্ৰেক্টৰেৰে সিমান হেৰি নহয় ন একেদিনাই হাল একেদিনাই চবখিনি কৰা মাটিটো পচি নাযায় ন পথাৰত আহিছোঁ মানে পথাৰত নামিবই লাগিব জোক আছে দ আছে দেখোন আহি যাবি আৰু বৰষুণ দিছে এতিয়া পথাৰৰ পৰিৱেশ মানে বহুত ভাল লাগে চাৰিওফালে মানে আৰু বহুত মজা পৰিৱেশ এইখন দ আছে অলপমান সেয়া এইফালে জোকে ধৰিলে কিন্তু এৰি দিবি দে জোকে ধৰিলি হা জোক নাই সৰু আহি গ'ল মানে গাঁঠি খালোঁ বেয়াকৈ তামোলৰ বতৰটো বঢ়িয়া কৰিছে আজি মানে কিনকিনীয়া বৰষুণ দিছে মানে এনেকুৱা বতৰত মানে পথাৰত আহি ভাল লাগে ভুই ৰুই ভাল লাগে পথাৰত নামি কিবা এটা সুকীয়া অনুভৱ কৰিছোঁ কিন্তু আজিকালি হাল দেখিবলৈ নাপাওঁ হাল নায়েই চাৰিওফালে কেৱল ট্ৰেক্টৰ আৰু ট্ৰেক্টৰ এই বোকাৰ গোন্ধটো কিবা এটা বেলেগ ধৰণৰ পুৰণি দিনবিলাক সজীৱ হৈ গ'ল কঠীয়াখিনি দেখি ভাবিলোঁ অকণমান ৰুম মানে ভুই ৰুবলৈ লাগি গ'লোঁ দেউতাৰ লগত আগতে পথাৰত খুব আহিছিলোঁ জানো মানে পথাৰত ধান ৰুব নাজানো বুলি ভাবিছোঁ নেকি যিমান যে নহওক যিমান টাউনত থাকিলে মূল শিপাডাল কিন্তু গাঁৱে হয় গাঁৱৰ ছোৱালী চবখিনিয়ে জানো ধান কাটিব নাজানো দিয়ক ধান কাটিব নাজানো মিছাকৈ লাগে ৰোৱা পুতিব জানো মানে শৈশৱৰ সেই ধেমালিবিলাক চকুৰ আগত জল পটপটকৈ ভাহি উঠিল আগতে যেতিয়া দেউতাই খেতি কৰিছিলে তেতিয়া মানে হাল্লা আছিলে পথাৰত যামেই যাম চাহ দিবলৈ যাম ভাত দিবলৈ যাম আৰু কত কি কামৰ বাহানা কৰি যে পথাৰত আহিছিলোঁ কিমান যে ভাল লাগিছিলে নহয় কিন্তু এতিয়া কিন্তু পথাৰখন আগৰ দৰে নাই বহুত সলনি হৈ গ'ল আজিকালি হালৰ ঠাইত ট্ৰেক্টৰ আহিল সকলোবিলাক আধুনিক হৈ গ'ল আৰু আজিকালি প্ৰায়ভাগ মানুহে খেতি নকৰা হ'ল তাৰ কাৰণো নথকা নহয় গৰুৰ দামো বহুত বেছি বাঢ়ি গ'ল আৰু মানুহবিলাক ব্যৱসায় বাণিজ্যতে বেছি মনোনিৱেশ কৰিলে গতিকে খেতি কৰা মানুহ খুব কমেই আছে আজিকালি মানুহ ৰোৱা পুতিলোঁ এয়া বহুত দিনৰ মূৰত মানে বছৰৰ মূৰত আৰু প্ৰায় 20 বছৰমানৰ মূৰত এনেকৈ ৰোৱা পুতিছোঁ বৰষুণো দিছে কিন্তু আগৰ নিচিনা নাই মাটিবিলাক আগৰ নিচিনা নহয় কিয়নো আগতে হালেৰে কৰা যায় হালেৰে কৰিলে মাটিটো ধুনীয়াকৈ পচি থাকে আৰু যেতিয়ালৈকে বোকা কৰা যায় মানে পেক দিয়া বুলি কয় সেইটো ধুনীয়া হয় আগতে আজিকালি মানে ট্ৰেক্টৰে কৰা যায় ন মাটিটো নপচে পচিবলৈ নাপায় এদিনতে মানে কি
হাল মৰা বোকা কৰা গোটেইখিনি হৈ যায়, গতিকে বহুত দিগদাৰী, সেই গতিকে নহয় মানে বৰষুণ আহিলে। আজিকালি খুব কম সংখ্যক মানুহে খেতি কৰে, তাৰ কাৰণো নথকা নহয় অৱশ্যে। মই তেতিয়া কিয় কৈছিলোঁ নেক্সট লেভেল ভিডিঅ' বুলি, কিয়নো পথাৰত যিমানখিনি কষ্ট হয় মানুহবিলাকৰ, সিমানখিনি কষ্ট চাগে ক'তো নহয় মানে আৰু ইমানখিনি কষ্টৰ ফলত আমি মানে ভাত খাবলৈ পাওঁ। গতিকে খেতিয়কসকলক চেলুট কৰিবলগীয়া। এইফালে বহুত পানী আছে। মানে কি হৈছে, আজিকালি পথাৰত জোক নাই। তাৰ কাৰণ মানে কি জানেনে, আজিকালি ট্ৰেক্টৰেৰে মাৰা যায় ন হালবিলাক, তেতিয়া চব মাটি কাটি দিওঁতে জোক মাছ যি আছিলে চব মৰি থাকে, সেইকাৰণে জোক আজিকালি নাথাকে। এইকেইটাক চব পানী পাই ফূৰ্তি। এনেকৈ পথাৰত কাম কৰা বহুত কষ্ট, দিন ৰাতি ৰ'দ বৰষুণ সকলো নামানি, দ পানী দিন ৰাতি ৰ'দ বৰষুণ নেওচি কাম কৰা ধেমালি কথা নহয় কিন্তু। আৰু আমি ঘৰত আৰামত খাব পাওঁ, কিমান ডাঙৰ কথা। আৰু নেৰিককো দেখালোঁ আজি মানে পথাৰ কি হয়। আৰু প্ৰায় মানে আজি 18 বছৰমানৰ মূৰত আজি পথাৰত আহিছোঁ। আৰু সেইফালে সেইখিনি আমাৰ মাটি, আৰু মই যিখিনি মাটিত আছোঁ সেইখিনি খুৰাহঁতৰ মাটি। মানে নেৰিকক ফুটো বেছি জোকা ধৰিব। আৰু এয়া হৈছে আমাৰ কঠীয়া তোলা, ইয়াতে কঠীয়া পেলাইছে ধানৰ, মানে কঠীয়া ওচৰতে হয়, পথাৰৰ পৰা ইমান দূৰ নহয়, নিবলৈ সুবিধা। দূৰত হ'লে আৰু ভাৰ বান্ধি অহা বহুত দিগদাৰী, বা এক্সট্ৰা হাজিৰা লগালে পইচা লাগে। সেইকাৰণে ঘৰৰ ওচৰতে মানে ওখ মাটি আছে, মানে বাইদেউহঁতৰ মাটি, সেইকাৰণে সুবিধা হৈ গৈছে। প্ৰায় 18-20 বছৰৰ মূৰত আজি পথাৰলৈ গৈছিলোঁ। ছাতিটোও চাওক না, পূৰা পথাৰত যোৱা ছাতি, দাণ্ডা নাই, খুব ভাগৰ লাগিছে। আৰু মানে বিশেষকৈ নেৰিকক দেখাব গৈছিলোঁ পথাৰ কেনেকুৱা হয়, কঠীয়া কেনেকুৱা, আমি যিবিলাক ভাত খাওঁ সেইবিলাক কেনেকৈ আমি পাওঁ, সেই কথাটো দেখুৱাবলৈ আজি নেৰিকক লৈ গৈছিলোঁ। এতিয়া মানে গা চা ধুই চফা হৈ ল'লোঁ, পূৰা গা চা ধুই ল'লোঁ। আজি পথাৰলৈ গৈ এটা বিশেষ কথা লক্ষ্য কৰিলোঁ। বহুত বছৰৰ মূৰত গ'লোঁ, হয়তো সেইকাৰণে মোৰ কাৰণে নতুন নেকি। আগতে দেখিছিলোঁ মানে কি, পথাৰৰ এঘৰৰ যদি মানে কিবা হাল থাকে, এঘৰৰ যদি মানে হয়, আন ঘৰে মানে হেল্প কৰি দিছিলে। কিন্তু আজিকালি মানে হেল্প কৰা ছিষ্টেমটো নাই, খুব কমেই কৰা দেখা যায়। মানে আগতে এনেকুৱা আছিল, যদি আমাৰ আজি ধৰক ভুই ৰোৱা আছে, মানে কি বোকা দিছে, তো সিদিনাখনে মানে ইঘৰৰ মানুহে গোটেইখিনি লাগি দিছিলে, আমিও সিহঁতক হেল্প কৰিছিলোঁ। কিন্তু আজিকালি পথাৰত সেইটো ছিষ্টেম নাই। গতিকে নতুন এটা অভিজ্ঞতা হ'ল। আৰু পথাৰত মানে আজি খুব কমেই হাল দেখিলোঁ, মানে নেদেখিলোঁ বুলি ক'লেও ভুল নহয়, চব ট্ৰেক্টৰ। মোৰ ভাল লগা কিবা এটা আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। আশা কৰোঁ আপোনালোকে ভাল পালে। যদি ভাল পালে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ পাহৰি নাযাব। আৰু যিসকলে মোৰ চেনেলটো নতুনকৈ ভিজিট কৰিছে তেওঁলোকে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আৰু এইকেইদিন গাঁৱত থকা কেইদিন যিমানখিনি পাৰোঁ গাঁৱৰ পৰিৱেশ দেখাম। আজিলৈ এৰিছোঁ, বাই বাই, টাটা।